কবিতাৰ শিৰোনাম গুৰুসকল তোমালোকক জনাও প্ৰণাম। কবি বাস্তৱ শইকীয়া, আবৃত্তি উপাসনা শৰ্মাৰ। হে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, তোমালোকক জনাও প্ৰণাম। তোমালোকে মৰমেৰে হিয়া উজাৰি ৰুই থৈ যোৱা সেই জ্ঞানৰ কঠীয়াবোৰ আজি যেন লহপহকৈ বাঢ়ি মোৰ জ্ঞানৰ ভঁৰাল সবল কৰি গোলাপী কৰি মোৰ মানৱ জীৱন প্ৰতিষ্ঠিত কৰিছে সমাজৰ আগত। শৈশৱৰ সেই সোণালী ক্ষণত এটাৰ পিছত এটা ভুলৰ কৰি সংশোধন জ্বলন্ত মমৰ দৰে নিজে জ্বলি পোহৰাই নিঘৃণাই শিষ্য বুলি কৰিলা গ্ৰহণ। তোমালোকৰ জ্ঞানৰ বীণাৰ ঝংকাৰে পথ প্ৰদৰ্শক হৈ এই জীৱনৰ মূল্যাংকন কৰিব শিকালা, চিৰজীৱনলৈ দিলা অজেয় জেবৰ। আজিৰ এই পবিত্ৰ দিনত কৰজোৰে তোমালোকক জনাই প্ৰণাম, শিৰে লৈ পদধূলি কৰিছোঁ স্মৰণ। হয় যদি ভুল কোনোবা ক্ষণত, তোমালোকৰ জ্ঞানৰ ৰথৰ সদা সাৰথি যে পাওঁ, তাকে ভাবি পুনৰাই জনালোঁ প্ৰণাম।